নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ মই কমল ডেকাই আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম অসমৰ এজন জনপ্ৰিয় গায়ক, বিখ্যাত শিল্পী, যাৰ গানৰ প্ৰতিটো শব্দই আমাৰ হৃদয়ত খুন্দা মাৰে, যাৰ গান ল'ৰা ছোৱালী, সৰু ডাঙৰ, বুঢ়া বুঢ়ী, খুৰা খুৰী সকলোৰে হৃদয়ত প্ৰতিটো মুহূৰ্তত বাজি থাকে, তেনেকুৱা এজন মহান শিল্পীৰ বিষয়ে আলোচনা কৰিম। নামেই যাৰ পৰিচয় জুবিন গাৰ্গ। অসমৰ কাৰণে বহুত কিবাকিবি তেখেতৰ বিষয়ে আলোচনা কৰিম। তো বলক জুবিন গাৰ্গৰ চৰণত সেৱা জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, সেইদিনা আছিল শুক্ৰবাৰ। GMCHত জুবিন গাৰ্গ ডাঙৰীয়াই বা জুবিন দাদাই কিবা এটা প্ৰগ্ৰেম কৰিছিল আৰু তাত তেওঁ কেইটামান মন্তব্য আগবঢ়াইছিল, যিকেইটা মন্তব্য আমাৰ কেইজনমান মানুহে সহ্য কৰিব নোৱাৰিলে। তাৰ বাবে অসমৰ কেইজনমান মহান পণ্ডিতে, গুণী জ্ঞানী মানুহে, বিশেষজ্ঞ মানুহে, মহান বুলি মই এইকাৰণে কৈছোঁ তেখেতসকলক, যে তেখেতসকলে জুবিন দাক পাগল বুলি ক'লে, মদাহী বুলি ক'লে, আৰু অসভ্য বুলি ক'লে, বেবিচাৰী বুলি ক'লে, বামুণৰ কোনো মূল্য নুবুজে বুলি ক'লে তেখেতসকলে ফেচবুকত, হোৱাটছআপত, মানে বিভিন্ন এইকেইদিন তোলপাৰ লগাই দিছে। একদম ফেচবুক হোৱাটছআপ এইবোৰ হিলাই দিছে একদম। কি ক'ম আৰু, তাৰমানে ইমান মহান পণ্ডিত ওলাইছে আৰু জুবিন দাক পাগল বুলি কৈছে, মদাহী বুলি কৈছে। সেইকাৰণে মই এই ভিডিঅ'টো বনাবলৈ এটা মন কৰিলোঁ। চাওক, আপোনালোকে যে জুবিন দাক যে পাগল বুলি কৈছে, জুবিন দাক পাগল বুলি কোৱাৰ আগতে আপোনালোকে ভাবিছেনে নিজে কি, নিজৰ অকাত কিমান? চাওক, জুবিন দা হৈছে অসমৰ গৌৰৱ, অসমৰ এজন সম্পদ। আৰু কি ক'ম আপোনালোকক, যাক আমি অসম ৰত্ন উপাধিৰে জানো, লুইতকণ্ঠ নামেৰে জানো, তেনেকুৱা এজন মানুহক আপোনালোকে পাগল বুলি কৈছে। তেনেকুৱা এজন মানুহক আপোনালোকে পাগল বুলি কোৱাৰ আগতে আপোনালোকে ভাবিছেনে আপোনালোকৰ অকাত? চাওক, আপোনালোকৰ অকাত কিমান মই কৈছোঁ। আপোনালোকৰ অকাত জুবিন গাৰ্গৰ গাৰ নোম এডালৰ সমানো নহয়। জুবিন দাক আপোনালোকে অপমান কৰে, যিজন অসমীয়াৰ মান, যিজন অসমীয়াৰ সন্মান, যিজন অসমীয়াৰ আদৰ্শ, যিজনে দিন ৰাতি একাকাৰ কৰি অসমীয়াৰ হৈ অসমৰ কাৰণে বহুত কিবাকিবি কৰিছে, যিজন মানুহ দুখীয়াৰ কাৰণে ভগৱান, প্ৰতিজন অনাথ শিশুৰ কাৰণে যিজন মানুহ পিতৃস্বৰূপ, বৃদ্ধাশ্ৰমত থকা পিতৃ মাতৃৰ কাৰণে তেখেত পুত্ৰস্বৰূপ, তেনে এজন মানুহক আপোনালোকে মদাহী বুলি কৈছে, তেনে এজন মানুহক আপোনালোকে পাগল বুলি কৈছে। আপোনালোকৰ অলপো দুখ নালাগে তেনে এজন মানুহক পাগল বুলি ক'বলৈ, তেনে এজন মানুহক মদাহী বুলি ক'বলৈ? জুবিন যদি সঁচাকৈ মদাহী, জুবিন গাৰ্গ যদি সঁচাকৈ পাগল, তেনেকুৱা হ'লে এনেকুৱা পাগল মই অসমত আৰু হাজাৰজন জন্ম পোৱাটো বিচাৰোঁ। আপোনালোকে ভাল হৈ কি কৰিছে আৰু জুবিন দাই পাগল হৈ কি কৰা নাই অসমৰ কাৰণে, অসমীয়াৰ কাৰণে? বানপানী ধাৰ্য উঠাবলৈ যায় জুবিন গাৰ্গ গৈছে, আপোনালোকে গৈছেনে? আপোনালোকে ফেচবুক টিপি আছে, ফেচবুকত আপোনালোকে কৈ আছে যে ভগৱান বানপানীত পৰি থকা মানুহবিলাকক বচাওক। সেইটো নহয়, জুবিন দাই সেই মানুহবোৰৰ ওচৰত গৈ কিনে সহায় কৰিছে, কিন্তু আপোনালোকে কি কৰিছে? ফেচবুকত, হোৱাটছআপত আৰু সেই মহান শিল্পীজনকে আপোনালোকে গালি পাৰি আছে। এইটো কি কথা? আপোনালোকে ইমান মহান গুণী মানুহ জুবিন দাক পাগল বুলি ক'লে, নিজে ভাবি চাইছেনে? আপোনালোক যদি জুবিন দা সঁচাকৈ পাগল, আপোনালোকতো মহাপাগল হয়। চাওক, শিল্পীক সন্মান কৰিবলৈ শিকক। যদি সন্মান কৰিব নাজানে, তেতিয়াহ'লে এনেকুৱা মহান শিল্পীবোৰক আপোনালোকে যা তা কথাৰে সমালোচনা নকৰিব। কাৰণ জুবিন দাক গালি পাৰিবলৈ, জুবিন দাক আপোনালোকে সমালোচনা কৰিবলৈ আপোনালোকৰ ইমানখিনি যোগ্য নাই। চাওক, জুবিন দা সঁচাকৈ পাগল। জুবিন দা পাগল, দুখীয়াজনৰ দুখত নিসহায়ক সহায় কৰাৰ কাৰণে পাগল, অসমখনক নতুন সৃষ্টি, নতুন ৰূপত আনিবৰ কাৰণে জুবিন দা সঁচাকৈ পাগল। এইবোৰ কামতে জুবিন দা পাগল। কিন্তু আপোনালোকে জুবিন দাৰ দোষবোৰেই বিচাৰি থাকে। জুবিন দাই যে ভাল কাম কৰে সেইবোৰ কিন্তু আপোনালোকে কেতিয়াও নেদেখে। চাওক, জুবিন দাই যিখন এই বছৰৰ শেষৰ ফাংচন কৰিলে, সেই ফাংচনখনত জুবিন দাই কি কৈছে? তেওঁ যিখিনি উপাৰ্জন কৰিছে, যিখিনি তেওঁ এতিয়ালৈ কৰিলে, সেই সকলোবোৰখিনি মৰাৰ পিছত জুবিন দাই আমাকে দি যাম বুলি কৈছে, অসমৰ কাৰণে দি যাম বুলি কৈছে। কিন্তু আপোনালোকে পাৰিবনে এনেকুৱা কথা এটা ক'বলৈ? আপোনালোকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে, নিজৰ সন্তানৰ কাৰণে, নিজৰ সন্তানক লণ্ডনত পঢ়াবলৈ, আমেৰিকাত পঢ়াবলৈ আপোনালোকে ধন উপাৰ্জন কৰিছে। কিন্তু জুবিন দাই কৈছে যে মই অসমৰ কাৰণে গোটেইখিনি দি যাম মই মৰাৰ পিছত। এইবোৰ কথা আপোনালোকে কিন্তু কেতিয়াও গুৰুত্ব সহকাৰে নলয়। এইবোৰ কথা আপোনালোকে জুবিন দাই কৰা ভালবোৰ কামবোৰ আপোনালোকে নেদেখে। আপোনালোকে কেৱল দেখে জুবিন দাৰ বেয়া গুণবোৰ। চাওক, মানুহ হ'লে ভাল বেয়া গুণ থাকিবই, সকলোৰে ভাল বেয়া গুণ থাকিব। কিন্তু আপোনালোকে জুবিন দাৰ বেয়া গুণবোৰ কিয় আপোনালোকে বিতৰ্কৰ মাজলৈ লৈ যায়? সেইটো জুবিন দা আমাৰ ঘৰৰে ল'ৰা বুলি ভাবি কিনে, আমাৰ নিজৰে বন্ধু বুলি ভাবি, নিজৰে পুত্ৰ বুলি ভাবি, নিজৰে সন্তান বুলি ভাবি আমিতো মাফ কৰি দিব আৰু জুবিন দাক। এনেকুৱা আপোনালোকে কিয় নকৰে? জুবিন দাৰ প্ৰতিটো ক্ষেত্ৰ আপোনালোকে বিতৰ্কৰ মাজলৈ কিয় লৈ যায়? ধিক্কাৰ দিছোঁ আপোনালোকক। শেষত মই এটাই কথা ক'ব বিচাৰোঁ, বিতৰ্কৰ মাজলৈ নাযাওঁ। আপোনালোকে জুবিন দাক সমালোচনা কৰিছে কৰক, কিন্তু সমালোচনা ভাল ভাষাৰে কৰক। জুবিন দাই এনেই অসম ৰত্ন, লুইতকণ্ঠ এইবোৰ উপাধি এনেই পোৱা নাইতো। আপোনালোকে সমালোচনা কৰিছে কৰক, অলপ মাৰ্জিত ভাষাৰে কৰক। আৰু সমালোচনা নহয়, আচলতে গঠনমূলক আলোচনাহে হ'ব লাগে। আপোনালোকে কিন্তু ডাইৰেক্ট সমালোচনা কৰে।
সমালোচনা কৰিব নালাগে, গঠনমূলক আলোচনা এটা কৰক। জুবিনদাৰ কিবা বেয়া দুখ দেখিছে আপোনালোকে কওক, গঠনমূলক আলোচনাৰ জৰিয়তে কওক। কিন্তু আপোনালোকে অসম ৰত্ন, যাক আমি লুইতকণ্ঠ উপাধিৰে জানো, তেনেকুৱা মানুহ এজনক আপোনালোকে পাগল বুলি কয়, মদাহী বুলি কয়, নেপায় এইবোৰ। জুবিনদা অসমৰ কাৰণে বহুত কিবা কিবি। শেষত মই আপোনালোকক এটাই কথা ক'ব বিচাৰোঁ যে সমালোচনা নকৰিব, জুবিনদাক সমালোচনা নকৰিব, ভালদৰে গঠনমূলক আলোচনা কৰক আৰু জুবিনদাক অলপ জিৰণি দিয়ক। জুবিনদা সঁচাকৈ ভাগৰুৱা হৈছে। হয়তো তেখেতে কাঞ্চনজংঘাৰ কাৰণে বহুত এইকেইদিন কষ্ট কৰিছে, সেই চিনেমাখনৰ কাৰণে তেখেতে হয়তো চিনেমাৰ কিবা এটা ডাইলগ দিছিল। তেনেদৰে আপোনালোকে ভাবি লওক, জুবিনদাক অলপ জিৰণি দিয়ক, জুবিনদাক বিতৰ্কৰ মাজলৈ ঠেলি নিদিব। বহুত বেয়া লাগে যেতিয়া জুবিনদাক কোনোবাই বেয়াকৈ কয়, কাৰণ জুবিনদা মোৰ হৃদয় আছে আৰু প্ৰত্যেকজন হৃদয়ে জুবিনদা জীয়াই থকাটো বিচাৰোঁ। জুবিনদা সদায় থাকিব লাগে আমাৰ মাজত। জুবিনদাৰ 100 নহয় 200 নহয় আৰু 1000 বছৰ আয়ুস হওক, আমি সেইটোৱে বিচাৰোঁ। জুবিনদা আমাৰ মাজত সদায় যেন জুবিনদা হৈ থাকে। কাৰণ কি ক'ম আৰু জুবিনদা অসমৰ কাৰণে কি, জুবিনদা অসমৰ কাৰণে আপোনালোকে সঁচাকৈ জুবিনদাক সমালোচনা কৰে, একদম মনে মানি ল'ব নোৱাৰে। জুবিনদাক পাগল বুলি ক'লে, জুবিনদাক মদাহী বুলি ক'লে বহুত খং উঠে। জুবিনদাই মদ খাই সঁচা, কিন্তু জুবিনদা মদাহী হ'লেও জুবিনদাই মদ খাই যিখিনি অসমৰ কাৰণে কৰিছে, যিখিনি অসমীয়াৰ কাৰণে কৰিছে, সেইখিনি হয়তো আপুনি মই 10 বাৰ জনম ল'লেও আমি কৰিব নোৱাৰোঁ। গতিকে জুবিনদাক অলপ জিৰণি দিয়ক, জুবিনদাক বিতৰ্কৰ মাজলৈ ঠেলি নিদিব। জুবিনদাই যিখিনি কৰি আছে তেখেতৰ মনৰ মতে কৰিব দিয়ক, তেখেতে যি ভাল পায় সেইটো কৰিবলৈ দিয়ক। তেনেকুৱা এজন শিল্পীক লৈ, তেনেকুৱা এজন মহান শিল্পীক লৈ আমি কেতিয়াও সমালোচনা কৰিব নালাগে। শেষত কি ক'ম আৰু, যদি ভিডিঅ'টো ভাল লাগিছে, সঁচাকৈ ভাল লাগে আপোনালোকৰ, যদি মোৰ কথাখিনি আপোনালোকে একমত, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো। তো যদি ভাল লাগিছে, যদি বেয়া লাগিছে ডিছলাইক কৰিব, তাত মোৰ কোনো আপত্তি নাই। তো আজিলৈ বাই 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 বাই, থেংক ইউ, জয় অসম।